লা 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 লা। এই মাজনী বিছনাখনতে লালা লালা গান মাৰি বিছনাখনত পৰি থাকবা নালগে যা। ভাত কেলা বনাইছোন আজি তই? মা নৰে ভাত চাত বনাবা। ভাত বনাবা নৰা, দিনটো বিছনাখনত পৰি বকৰি বাগৰি মোবাইলটো টিপি থাকবা পাৰা। কিন্তু ভাতখিনি বনাবা গ'লি তোৰ তেতিয়া তোৰ ৰালি হাতৰ বিষ উঠে তোৰ, তেতিয়া বনাবা নৰা। দে হ'ব দে বকলা মাৰবা নালকে বানাম দে। পিছে কি বনাব লাগব কো? মই কিন্তু বেছি এসোপা আগতে য'ত পটকে বানি থাকবা নৰো। দিয়া নালগে দে য'ত পটকে বনাবা। বোলে দালি আৰু শাক ভাজা কৰি থবি যা। যা দালি আৰু শাক ভাজি থবি। বানাম দে। শাক পাছে ক'ত পাম? এই বাৰীৰ পৰা আনবি ছিঙি, শাক আকৌ তুলি আনবা নৰা না নিও। হ'ব দে বাৰী পৰা ছিঙি আনিম দে শাক। হ'ব দে তোক মুঠতে মুখখন নালবা পাৰলি একো নালগে না, খালি মোক বকাত ধান্দাত থাকা। নবকি কি কৰিম বক তোক? দিনটো কাম বন নাই, এতিয়া বিছনাখনত পৰি খালি মোবাইলটো টিপি থাকা। আৰু তোক নবকি মই বেলেগক বকিম। যা এতিয়া সোনকালে ভাত বাননি। এতিয়া দেউতাই অফিচৰ পৰা আহি পাব, আহি পেলাই ভাত নহ'লে আৰু খং উঠব। যা। হ'ব দে যাইছো ৰহে বাপ্পাও কেনে দৰ দেখোন একেবাৰে কেনে সদ্ধল লোকে দিয়া দেখোন। যা বাৰীৰ পৰা শাক ছিঙি আন, তাৰপাছত কুটি পেলাই ৰান্ধবি। দে যাই আছো দে। হ'ব দে প্ৰব্লেমটো ইতাহে হ'ল ৰ। শাক চাকটো আকৌ চিনিয়ে নাপাওঁ। মা আনিম বুলিও ক'লো এতিয়া লৈ আহোঁ আৰু বাৰী পাই যি পাওঁ তাকে ছিঙি লৈ আহোঁ আৰু যি চিনি পাওঁ তাকে লৈ আহোঁ। কি হয় দেখা যাব পাছত আৰু ৰান্ধিম আজি মুঠতে শাক। যি পাওঁ দুডালমান এৰপে উঠাই লৈ যাওঁ আৰু শাক যি হয় ৰান্ধি দিম আৰু মাক আজি। কিমান শাক খাই খাব আজি মাই। আছে আৰু এতিয়া ৰান্ধা ষ্টাৰ্ট দিওঁ আৰু নহ'লে দেৰি হ'লে আৰু মাৰ গালি খাব লাগব এতে। নাই ৰান্ধাৰ আগতে দুখনমান চেল্ফি উঠি লওঁ ৰ। বঢ়িয়া জোগাৰ হ'লে এইখন ফেচবুকত আপলোড দি দিব লাগিব বঢ়িয়াকে মজাকে। হেচটেগ কুকিং বুলি দিব লাগিব। পাকঘৰত কুকিং সেনেকৈ দিম আজি। এতিয়া ৰান্ধাটো ষ্টাৰ্ট দিওঁ আৰু নহ'লে মায়ে দেখলে আৰু বকবকি ধৰিব আজি। শান্তি দিবাৰ নাই মোক। বাহা হ'ল দেই ভাত আঞ্জাখন কিবাকে। এতিয়া মাক মাতো আৰু খাবা। মায়ে মা ভাত হৈছে আৰু নাকি? দে হৈছে দি বাৰ দি মোক টেবুলতে মই খাম দে দি। দি আছো দে তই বহ মই দি আছো দে তোক ভাত। সেই মাজনী দে ভাতকেইটা লৈ আহ, মই বৈছো দে। মা দিছো দে খা দালি চালি লাগলি কবি আছে দে। মই অলপ পাকঘৰ ফালে আছো দে, কিবা লাগিলে কবি দে মোক। বজা কম দে তোক কিবা লাগিলে কম যা। শাকখিনি খাই দেখোন কিবা গলটো খুজতি ধৰছে। কিয় না গলটো খুজতি লাগছি। কেনে লাগছে গলটো কিবা খুজতি কেনে লাগছে। মাজনী শুনচোন একবাৰ ইফালে। কি মা কিবা লাগে নাকি? নালগে শুনচোন ইফালে। ৰ যাই আছো। কি হ'লে মা কিবা লাগে নাকি? নালগে ৰ। তই শাক কি ভাজিছিলি নো আজি? মোৰ দেখোন কিবা গলটো খুজতি ধৰছে। শাক মানে এই বাৰীৰ পৰা আনিছিলো চিঙি সেয়ে ভাজিছো। তই ভালকে চিনি পা না শাকগিলা? ভালকে নাপাওঁ নহয় মা এনে। দে বলচোন বল বাৰীৰ ফালে বলচোন বাৰীক বল। তই মোক দেখাই দিবি আজি কিনো শাক চিঙি আনিছিলি তই। মই চাই আহোঁ তই কি শাক চিঙিছিলি। দে মা বল বাৰীত বল তোক দেখাই আছো বল। মই নাজনা বুলি ভাবা তই। দে দেখো এতিয়া কি শাক দিছিলি দেখোচোন চাওঁ মই। মা এইবিধ শাক দিছিলো এইবিধ। কি সেইবিধ শাক দিছিলি তই? সেইবিধ শাক তোৰ মৰে তই পাগলি সেইবিধ শাক দিছা তই? চৰতৰ পাত চিনি নাপাওঁ তই? চৰতৰ পাত ভাজি গ'লে দেখোন আজি মোক শাক বুলি তই চৰতৰ পাত ভাজি কৈছা? মাথাত মানে তোৰ গোবৰ আছে তোৰ একো নাই। শাক চিনি নাপাওঁ তই? চৰতৰ পাত আনি ভাজি খোৱাৰ লাগে পাগলি তুই। তোক মই কি কৰবা ৰান্ধবা দিছিলো মানে তোক কি ক'ম আৰু তই চৰতৰ পাত ভাজি খোৱালি শাক বুলি। তোৰ মানে হচি দে তই খাবি দে তই মূৰাটো গলটো ইটা মোৰ কেনা বেজি ধৰছি খুজতি ধৰছি আজি ৰাতি নমৰলিহে ৰক্ষা দে। চৰতৰ পাত খোৱা লাগে মোক শাক বুলি। দিনডাল খালি মোবাইলটো সেই টিপি থাকবি তই। শাক তোৰ আকৌ গাছ গছনি শাক পাত আকৌ চিনি নাপাওঁ তোৰ দ্বাৰা কিবা এখন কাম কৰা মানে কাৰোৰ হাতে গোল ৰহা নহয় একো এটা মানে সেই নহয় তোৰ চব মানে কি ক'ম তোক।